বন্দে ভাৰত এক্সপ্ৰেছ, যাক আমি ট্ৰেইন 18 নামেৰেও জানো, ই হৈছে এখন ভাৰতীয় ছেমি হাই স্পীড ইণ্টাৰচিটি EMU ট্ৰেইন, যিখন ভাৰতীয় ৰেলৱে 2022 চনৰ মাৰ্চ মাহলৈকে কেৱল দুটা বিশিষ্ট পথতহে চলাই আছে। এখন নতুন দিল্লীৰ পৰা শ্ৰীমাতা বৈষ্ণদেৱী কটৰা আৰু আনখন নতুন দিল্লীৰ পৰা বাৰাণসীলৈ। নমস্কাৰ বন্ধুসকল, মই প্ৰশান্ত আপোনালোকৰ মাজলৈ লৈ আহিছোঁ 10 ফেক্টছ এবাউট বন্দে ভাৰত। ফেক্ট নাম্বাৰ 1, ট্ৰেইনখনৰ ইঞ্জিন। ট্ৰেইন 18 বা বন্দে ভাৰত এক্সপ্ৰেছ হৈছে ভাৰতৰ প্ৰথমখন ইঞ্জিনবিহীন ৰেল। আজিলৈকে ভাৰতবৰ্ষত যিসমূহ ৰেল আছে সেই সকলোৰে এখন সুকীয়া ইঞ্জিন কোচ থাকে, আৰু ইয়াৰ পৰিৱৰ্তে ট্ৰেইন 18ত বুলেট বা মেট্ৰ' ৰেলৰ দৰে ইণ্টিগ্ৰেটেড ইঞ্জিন আছে। ফেক্ট নাম্বাৰ 2, ফুল্লি অট'মেটিক ড'ৰ্ছ আৰু AC কোচ। ৰেলখনত 16টা সম্পূৰ্ণ এয়াৰ কণ্ডিশ্যনাৰযুক্ত কোচ আছে, য'ত দুই ধৰণৰ বহাৰ বিকল্প আছে, ইকনমি আৰু এক্সিকিউটিভ ক্লাছ। আচৰিত বৈশিষ্ট্য হ'ল এক্সিকিউটিভ ক্লাছত আছে ঘূৰ্ণনশীল চকী, যি 180 ডিগ্ৰী পৰ্যন্ত ঘূৰিব পাৰে। আপুনি আপোনাৰ বন্ধুৰ লগত ট্ৰেভেল কৰি আছে, তেওঁ আপোনাৰ পিছৰ ছিটত যদি বহি আছে, আপুনি আগৰ ছিটত বহি আছে, তেতিয়াহ'লে আপুনি নিজৰ ছিটখন 180 ডিগ্ৰী ঘূৰাই আপুনি নিজৰ বন্ধুৰ দিশে কৰিব পাৰিব আৰু দুজনে একেলগে কথা পাতি যাব পাৰিব। লগতে বন্দে ভাৰত এক্সপ্ৰেছ প্ৰদান কৰে অন্যতম গুৰুত্বপূৰ্ণ সুবিধা হৈছে শ্লাইডিং ফুটষ্টেপৰ সৈতে অট'মেটিক দুৱাৰ, যিবোৰ মেট্ৰ' ৰেলৰ দৰে কণ্ট্ৰল ৰুমৰ পৰা নিয়ন্ত্ৰণ হয়। ফেক্ট নাম্বাৰ 3, ট্ৰেইনত থকা ফুড ফেচিলিটি। ছেমি হাই স্পীড ৰেলখনে খাদ্যও পৰিৱেশন কৰে, যিটো টিকেটৰ মূল্যৰ ভিতৰতে অন্তৰ্ভুক্ত কৰা হৈছে। যদি আপুনি নতুন দিল্লীৰ পৰা বাৰাণসীলৈ যাত্ৰা কৰিছে, তেন্তে ৰেলত উঠি আপোনাক ব্ৰেকফাষ্ট আৰু লাঞ্চ দিয়া হ'ব। যদি আপুনি বাৰাণসীৰ পৰা নতুন দিল্লীলৈ যাত্ৰা কৰিব, তেন্তে ৰেলত চাহৰ জলপান আৰু ৰাতিৰ আহাৰ পৰিৱেশন কৰা হ'ব। ফেক্ট নাম্বাৰ 4, ৱাইফাই এক্সেছ। বন্দে ভাৰত এক্সপ্ৰেছত যাত্ৰীসকলে ইনফৰমেশ্যন আৰু এণ্টাৰটেইনমেণ্টৰ বাবে ইণ্টাৰনেট সেৱা ব্যৱহাৰ কৰিব পৰাকৈ অনবৰ্ড ৱাইফাই সুবিধা প্ৰদান কৰা হৈছে। লগতে মোবাইল ফোন বা টেবলেটত আপুনি কণ্টেণ্ট লাভ কৰিবলৈ ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰিব। ফেক্ট নাম্বাৰ 5, GPS বেছড এডভান্স ছিষ্টেম। ৰেলখনত GPS ভিত্তিক উন্নত পেছেঞ্জাৰ ইনফৰমেশ্যনৰ ব্যৱস্থাও আছে, যি আপোনাক আগন্তুক ষ্টেচন আৰু তথ্যৰ বিষয়ে আপডেট কৰি থাকিব। ফেক্ট নাম্বাৰ 6, স্পীড অৱ দ্য ট্ৰেইন। ভাৰতবৰ্ষৰ ফাষ্টেষ্ট ট্ৰেইন শতাব্দী এক্সপ্ৰেছতকৈও ই অধিক বেগেৰে দৌৰিবলৈ সক্ষম, অৰ্থাৎ ই প্ৰতি ঘণ্টাত 180 কিলোমিটাৰতকৈ অধিক বেগেৰে দৌৰিবলৈ সক্ষম, যদিও বৰ্তমান ট্ৰেকসমূহে প্ৰতি ঘণ্টাত 130 কিলোমিটাৰতকৈ বেছি গতিবেগ সমৰ্থন নকৰে। ফেক্ট নাম্বাৰ 7, বায়'ভেকুৱাম টয়লেটছ। ৰেলত চেনিটেশ্যনৰ সমস্যা সমাধান কৰিবলৈ ট্ৰেইন 18ত বায়' টয়লেট লগোৱা হৈছে, য'ত ভাৰতীয় আৰু পশ্চিমীয়া ষ্টাইল উভয় ধৰণৰ ৱাছৰুম ব্যৱহাৰ কৰিব পাৰে। ই জিৰ' ডিছচাৰ্জ দিব, যিদৰে আমি বিমানবন্দৰবোৰত দেখিছোঁ। লগতে টাচ ফ্ৰী বাথৰুম ফিটিংছৰ ব্যৱস্থা কৰা হৈছে, যাতে ব্যৱহাৰকাৰীয়ে চিন্তা নকৰাকৈ অনাময় ব্যৱস্থা অভিজ্ঞতা লাভ কৰিব পাৰে। ফেক্ট নাম্বাৰ 8, স্মাৰ্ট ছিকিউৰিটি ইন দ্য ট্ৰেইন। ৰেলখনৰ আটাইকেইটা ডবা অৰ্থাৎ 16টা ডবাতে CCTV কেমেৰা লগোৱা হৈছে, আৰু ৰেলখনত থকা যাত্ৰীসকলৰ সম্পূৰ্ণ নিৰাপত্তাৰ ব্যৱস্থা আছে। ৰেলখন সম্পূৰ্ণ ৰৈ দিলেহে ৰেলখন অট'মেটিক দুৱাৰ খোল খাব, আকৌ দুৱাৰবোৰ সম্পূৰ্ণ বন্ধ হ'লেহে ৰেলখন আৰম্ভ হয়। ফেক্ট নাম্বাৰ 9, ফ্ৰেণ্ডলি স্পেচেছ ফৰ স্পেচিয়েলি এবল্ড পাৰ্চন। বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ কিছুমান ডবাত হুইল চেয়াৰ ৰখাৰ ঠাই আছে, যাতে বিশেষভাৱে সক্ষমসকলে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব নালাগে। ফেক্ট নাম্বাৰ 10, ট্ৰেইনখনৰ মূল্য। ট্ৰেইনখনৰ মূল্য একেধৰণৰ বিদেশী ট্ৰেইনতকৈ আধা। ICFৰ মতে ট্ৰেইন 18ৰ ব্যয় একেধৰণৰ আমদানিকৃত ৰেল ছেটৰ ব্যয়ৰ প্ৰায় আধা, আৰু ইয়াক মেক ইন ইণ্ডিয়াৰ অধীনত নিৰ্মাণ কৰা হৈছে। ট্ৰেইনখনৰ প্ৰতিটো ডবাৰ মূল্য প্ৰায় 6 কোটি টকাকৈ খৰচ পৰিছে, আৰু যেতিয়া একেলগে বহুখন অৰ্থাৎ বাল্ক প্ৰডিউচ কৰা হ'ব, তেতিয়া এখন ডবাৰ প্ৰায় 5 কোটি টকা খৰচ পৰিব। গতিকে আমি ক'ব পাৰোঁ যে বন্দে ভাৰত এক্সপ্ৰেছ ৰেল হৈছে সম্পূৰ্ণ ভাৰতীয় নিৰ্মিত নতুন প্ৰযুক্তি চালিত ৰেল, যাৰ সৰ্বোচ্চ সুবিধা আছে, যিয়ে বিশ্বমানৰ অনুভৱ দিয়ে। এইখিনিতে বিদায় লৈছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক, শ্বেয়াৰ কৰক নিজৰ বন্ধুবৰ্গৰ লগত, আৰু যদি আপুনি আমাৰ চেনেলৰ নিউ ভিজিটৰ্ছ হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় আই অসম, জয় হিন্দ।